নমস্কাৰ বন্ধু বান্ধৱীসকল ট্ৰাই ফেবলৈ স্বাগতম আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া কেইযোৰমান কাপোৰ এযোৰ পিয়ৰ কটনৰ কাপোৰ আহিছে 100% পিয়ৰ কটনত ৰেডি টু ৱেৰ আছে 1800ত ল'ব পাৰিব 1800 টকাত 100% পিয়ৰ কটনত আছে এই কাপোৰযোৰ বুক কৰিবলৈ আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপ নম্বৰ যোগাযোগ কৰিব হোৱাটছআপ নম্বৰটো হৈছে 9435646653 এযোৰ খুবেই ধুনীয়া 100% পিয়ৰ কটনৰ ৰেডি টু ৱেৰ মেখেলা চাদৰ এইটো আছে ব্লাউজ পিচটো এইখিনিতে অলপমান কটন নুনিৰ নতুন কালেকশ্যন দেখাই আছোঁ আপোনালোকৰ এইযোৰ ল'ব পাৰিব 2200কে এইখিনি ৰেডি টু ৱেৰ নাই গতিকে আপোনালোকে ল'ব পাৰিব 2200 টকাকে কটন নুনি মেখেলা চাদৰ খুবেই ধুনীয়া চিলাই থোৱা নাথাকে এইখিনি বা আপোনালোকে চিলাইও যদি দিব লাগে এইখিনি যোগাযোগ কৰি ল'ব এইযোৰ খুবেই ধুনীয়া কটন নুনি মেখেলা চাদৰ সম্পূৰ্ণ গুৱাহাটীৰ ভিতৰতহে আমাৰ কেছ অন ডেলিভাৰী ব্যৱস্থা আছে সম্পূৰ্ণ অসমৰ ভিতৰত আমাৰ শ্বিপিংটো ফ্ৰী আছে কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং চাৰ্জ আপোনালোকে অসমৰ ভিতৰত দিব নালাগে গতিকে সোনকালে বুকিং কৰিব স্ক্ৰীনশ্বটটো লৈ আমাৰ হোৱাটছআপ নম্বৰত এখন হৈছে মেখেলাখন খুবেই ধুনীয়া ব্লাউজ পিচ আৰু সাইড পটিকেইটাও আছে এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 2200 টকাত সোনকালে স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব এইখন হৈছে মেখেলাখন খুবেই ধুনীয়া এযোৰ চাওকচোন এযোৰ কটন নুনি আহিছে এযোৰ কটন নুনি ল'ব পাৰিব 2200 টকা 2200 ল'ব পাৰিব এই কটন নুনি কাপোৰযোৰ কালাৰ কম্বিনেশ্যন খুবেই ধুনীয়া অকল সূতা ফুলেদি কাম কৰা আছে এই কাপোৰযোৰৰ সাইড পটি আৰু মেখেলা ব্লাউজ পিচটো আছে সিম্পলকৈ এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 2200 টকাত এইকেইদিন আমি অকমান সৰু ভিডিঅ' আকাৰে আপোনালোকক ভিডিঅ' দেখাই আছোঁ আপোনালোকে আমাৰ কাপোৰবিলাক নিশ্চয় চাই আছে চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টবিলাক পালে আচলতে খুব ভাল লাগে এযোৰ খুবেই ধুনীয়া কটন নুনি মেখেলা চাদৰ একেই দাম মাত্ৰ 2200 টকাত আহিছে এযোৰ 2200 ল'ব পাৰিব খুবেই ভাল লাগে এই কাপোৰযোৰ মুগা কালাৰত আছে ল'ব পাৰিব মাত্ৰ 2200 টকাত 2200ত এখন হৈছে মেখেলাখন সাইড পটি আৰু ব্লাউজ পিচ থাকিব লগতে কটন নুনি এইকেইযোৰ নন ৰেডি টু ৱেৰ কৰি থোৱা নহয় চিলাই থোৱা নাই এইকেইযোৰ কাপোৰ ল'ব পাৰিব 2200 টকাত মাত্ৰ কাৰণ এইকেইটা নতুনকৈ আহিছে চিলাবলৈ দিয়া হোৱা নাই আপোনালোকক প্ৰথমতে দেখাই ল'লোঁ এইকেইযোৰ কাপোৰ এইযোৰ খুবেই ভাল লাগিছে কটন নুনি মেখেলা চাদৰ মাত্ৰ 2200 টকাত ল'ব পাৰিব ইনক্লুডিং শ্বিপিং অসমৰ ভিতৰত অসমৰ বাহিৰত হ'লে এটা এক্সট্ৰা শ্বিপিং চাৰ্জ ধৰা হয় এইযোৰ খুবেই সুন্দৰ কাপোৰ এখন হৈছে মেখেলাখন সাইড পটি আৰু ব্লাউজ পিচ থাকিব লগতে খুবেই সুন্দৰ এই কাপোৰযোৰ এযোৰ আহিছে আৰু অন্য এযোৰ কটন নুনি অতিকে সুন্দৰ মেখেলা চাদৰ এই কাপোৰযোৰ ৰেডি টু ৱেৰ আছে ল'ব পাৰিব 2500 টকা 2500ত আপোনালোকে ল'ব পাৰিব সোনকালে বুকিং কৰিব স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপ নম্বৰত এযোৰ অতিকে সুন্দৰ মেখেলা চাদৰ 2500 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ আছে এখন মেখেলাখন চিলাই থোৱাৰ কাৰণে অকণমান কুচমুচ খাই আছে কিন্তু খুব ধুনীয়াকৈ জাপি থ'লে জাপটো ভাল হৈ যাব এইটো হৈছে ব্লাউজ পিচটো খুবেই ধুনীয়া এই কটন নুনি কাপোৰকেইযোৰ ল'ব পাৰিব 2500 টকা 2500ত আপোনালোকে ল'ব পাৰিব এযোৰ কটন নুনি মেখেলা চাদৰ ৰেডি টু ৱেৰ আছে এযোৰো ধুনীয়াকৈ দহি কৰি থোৱা আছে সাইড পটি লগাই থোৱা আছে এই কাপোৰযোৰত
মেখেলাখনতো খুব সুন্দৰকৈ কৰি থোৱা আছে। এইযোৰ ল'ব পাৰিব 2500 টকাত, 2500ত। কটন নুনি কাপোৰ আচলতে সদায় জনপ্ৰিয়, সদায় সকলোৱে ভাল পায়। সেইকাৰণে আমি বেছিকৈ সদায় কটন নুনি কাপোৰ দেখাই থাকোঁ, কাৰণ কটন নুনি সেই অনুপাতে বিক্ৰীও হয়। এইকেইটা হৈছে ছাইড পটিকেইটা। এইটো হৈছে ব্লাউজ পিচটো, খুবেই ধুনীয়া, 100% কটনত থাকিব। এইযোৰ আহিছে কটন নুনি ৰেডি টু ৱেৰ মেখেলা চাদৰ। এইযোৰ ল'ব পাৰিব বিশেষ ৰেহাই মূল্যত, মাত্ৰ 2500 টকাত ৰেডি টু ৱেৰ পাব এইযোৰ কাপোৰ। খুব ধুনীয়াকৈ কাম কৰা আছে, ছাইড পটি লগোৱা আছে। এইখন হৈছে মেখেলাখন, ৰেডি থাকিব। যিসকলে প্ৰথমবাৰ আমাৰ ইউটিউব চেনেলত আহিছে, অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। লগতে ৰঙা বেল আইকনটো টিপি থ'ব, যাতে আগলৈ আমি ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। এইযোৰ খুবেই ধুনীয়া মেখেলা চাদৰ, কটন নুনি ৰেডি টু ৱেৰ মেখেলা চাদৰ। এইযোৰ ল'ব পাৰিব মাত্ৰ 2500 টকাত। এইকেইদিন আচলতে গুৱাহাটীত বৰষুণৰ কাৰণে বৰ ভয়াৱহ পৰিস্থিতি চলি আছে। আজিকালি আচলতে সন্ধিয়া অকণমান বৰষুণ দিলে আৰু পিছবেলা সকলো মানুহ ঘৰা-ঘৰি সোনকালে গুচি যোৱা হৈছে। দোকানবিলাকো খালী হৈ থাকে আজিকালি। এইকেইদিন এনেকুৱা এটা অৱস্থা হৈ আছে যে সন্ধিয়া সময়তে যেতিয়া বৰষুণ এজাক সৰুকৈ দি দিয়ে, সকলোৱে ভাবে সেইদিনাখনৰ নিচিনা পৰিস্থিতি হ'ব বুলি। সেইকাৰণে সকলো লাহে লাহে গুচি যায়গৈ। আপোনালোকৰ এই বিষয়ত যদি কিবা কমেণ্ট কৰিব আছে, নিশ্চয় কমেণ্ট কৰিব, কাৰণ পৰিস্থিতি বৰষুণ দিলে আচলতে ভয় লগা হৈছে বৰ্তমান গুৱাহাটীত। এইযোৰ খুবেই ধুনীয়া এযোৰ কাপোৰ আহিছে। এইযোৰ কটন নুনি চেল্ফ বৰ্ডাৰ মেখেলা চাদৰ। এইযোৰৰ প্ৰাইচ এনেই 3300 টকা হয়, কিন্তু আজি এটা স্পেচিয়েল অফাৰ হিচাপে 3100 টকাত আমি দি আছোঁ এই কাপোৰযোৰ। কটন নুনি মেখেলা চাদৰ, চেল্ফ বৰ্ডাৰ থাকিব, খুবেই সুন্দৰ এই কাপোৰযোৰ। ল'ব পাৰিব 3100ত মাত্ৰ। এখন হৈছে মেখেলাখন, খুবেই সুন্দৰ আৰু খুব ধুনীয়াকৈ কৰা আছে কামখিনি। মেখেলাখন যথেষ্ট ওপৰলৈ কাম আছে। ব্লাউজ পিচটো চিম্পলকৈ থাকিব, যিহেতু এইযোৰত ছাইড পটি নাথাকে। চেল্ফ লগোৱা চেল্ফ কাম কৰা আছে। এইযোৰ খুব সুন্দৰ অন্য এযোৰ চেল্ফ বৰ্ডাৰ কাপোৰ কটন নুনিৰে হয়। এইযোৰ ল'ব পাৰিব 3100 টকাত বৰ্তমান। খুবেই সুন্দৰ এইযোৰ কাপোৰ, 3100ত ল'ব পাৰিব। স্ক্ৰীনশ্বট লৈ আমাৰ হোৱাটছআপত যোগাযোগ কৰিব। হোৱাটছআপ নম্বৰটো হৈছে 9435646653। এইযোৰ খুবেই সুন্দৰ কাপোৰ। এইখন হৈছে চাদৰখন। আমি এইকেইদিন সৰু সৰু ভিডিঅ' আকাৰে আপোনালোকক কাপোৰবিলাক দেখাই আছোঁ। আমাৰ কাপোৰবিলাক কেনেকুৱা পাইছে আৰু কেনেকুৱা ধৰণৰ কাপোৰ চাব বিচাৰে নিশ্চয় কমেণ্ট কৰিব। আৰু যদিহে আমাৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিছে, অনুগ্ৰহ কৰি লাইকৰ বটনটো টিপি যাব। এইটো হৈছে ব্লাউজ পিচটো। আজি ইমানখিনিয়ে কাপোৰ দেখালোঁ। আজিৰ বাকী থকা সময়খিনি আপোনালোকৰ খুব সুন্দৰকৈ পাৰ হওক, তাৰে কামনা কৰি আজিৰ ভিডিঅ' সামৰিছোঁ। গুড নাইট, শুভৰাত্ৰি, ধন্যবাদ, থেংক ইউ।